স্বাধীনতার ৭৪ সংখ্যক যে স্বাধীনতা দিবস আমি উদযাপন কৰিছো ইয়াৰ দ্বাৰা ভাৰতৰ যি আন্দোলন স্বাধীনতা আন্দোলনৰ প্ৰথম মাৰ্টিয়াৰ আমাৰ ক্ষুদিৰাম বসুৰ লগতে সকলো মাৰ্টিয়াৰ শ্বহীদসকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছো। এই মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীলৈ আমি সকলোৱে আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জনাইছো। মই ভাৰত নিৰ্মাণৰ কামত নিয়োজিত হোৱা আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু সেই সময়ৰ সকলো নেতৃত্বলৈ মই এই সময়ত মোৰ নমস্কাৰ মই আগবঢ়াইছো। ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাত বৰ্তমানৰ এই স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অমৃত সময়ত আজাদীৰ অমৃত কাললৈ আমি অভিনন্দন জ্ঞাপন কৰিছো। এই স্বাধীনতা দিৱস উপলক্ষে আমাৰ বড়োলেণ্ডত সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান কৰাৰ লগতে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ হকে সংগ্ৰাম কৰি প্ৰাণ আহুতি দিয়া আৰু আজি স্বৰ্গগামী হোৱা আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু প্ৰণাম জনাইছো। শ্ৰদ্ধা ৰাইজ, আমি আজি আমাৰ ভাৰতৰ স্বাধীনতাৰ অমৃত কালত আমি সকলো থিয় হৈ আছো। এই অমৃত কালত আমাৰ বহুত উপলব্ধি আহিছে। এই সময়ত ভাৰতৰ সংগ্ৰামীসকলে যি ধৰণে সংগ্ৰাম কৰি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংসা আন্দোলন হৈছিলে, এই অহিংসা আন্দোলনত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় মানুহ একত্ৰিত হৈ সংগ্ৰাম কৰি ভাৰতখন স্বাধীন কৰিছিলে। সেই স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ নেতৃত্ব, ভাৰতবৰ্ষৰ জনগণৰ এটা সংকল্প আছিলে। আমাৰ প্ৰথম প্ৰধানমন্ত্ৰীজনে কৈছিলে যে ভাৰতবৰ্ষখন এখন ৱেলফেয়াৰ ষ্টেট হ'ব লাগে, এটা কল্যাণকামী ৰাষ্ট্ৰ হ'ব লাগে। এই ৰাষ্ট্ৰখনত ইয়াত ধনী দুখীয়া নাথাকিব, এইটো এটা ছচিয়েলিষ্ট কাণ্ট্ৰি হ'ব, এই দেশখনে এটা ৰিপাব্লিক কাণ্ট্ৰি হ'ব আৰু এইটো বিশ্বৰ সৰ্বশ্ৰেষ্ঠ এটা গণতান্ত্ৰিক কাণ্ট্ৰি দেশ হিচাপে এইটো স্বীকৃতি পাব। আৰু আজি ভাৰতবৰ্ষ বিশ্বৰ সৰ্বোচ্চ এটা গণতান্ত্ৰিক দেশ হিচাপে আজি স্বীকৃত হৈছে। সেই সময়ৰ চিন্তা আৰু আজিৰ চিন্তা, আজি যদি এই দীঘলীয়া ৭৫ বছৰ আমি যদি আমাৰ ভাৰতবৰ্ষৰ ইতিহাসটো আমি বিবেচনা কৰোঁ, সেই সময়ৰ নেতৃত্ব আৰু আজিৰ নেতৃত্ব সকলো নেতৃত্বই ভাৰতবৰ্ষখন বিশ্বৰ শ্ৰেষ্ঠ এখন দেশ গঢ়াৰ কাৰণে কাম কৰি আছে। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল এখন দেশ হ'ব লাগে, আত্মনিৰ্ভৰশীল ভাৰত হ'ব লাগে। আৰু আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ় দিয়াৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো দিশৰ পৰা যি কাম কৰিব লাগে, যি আঁচনি ল'ব লাগে, যি অনুশীলন কৰিব লাগে, সকলো আঁচনি সকলো অনুশীলন কৰি ভাৰতবৰ্ষখন সকলো দিশতে শ্ৰেষ্ঠ কৰিবলৈ আজি আগবাঢ়ি আছে। সেই কালচাৰৰ দিশতে হওক, সেই স্পৰ্টছৰ দিশতে হওক, সেই টেকনলজিৰ দিশতে হওক, অৰ্থনীতিৰ দিশতে হওক, সকলো দিশতে আজি ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ কৰিবলৈ আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আঁচনি তৈয়াৰ কৰি আছে। মই ধন্যবাদ জনাব বিচাৰোঁ। আজি ভাৰতৰ যিবিলাক থিংক টেংক আছে, ইণ্টেলেকচুৱেল আছে, লিডাৰসকল আছে, সাইণ্টিষ্ট আছে, ইঞ্জিনিয়াৰ আছে, ইকনমিষ্ট আছে, টিচাৰ, ফাৰ্মাৰ, কালচাৰেল এক্টিভিষ্ট, ৰাইটাৰ, স্পৰ্টছমেন, মই সকলোকে ধন্যবাদ জনাব বিচাৰোঁ। ভাৰত স্বাধীনতাৰ সময়ত ভাৰতৰ স্বাক্ষৰ আমাৰ শিক্ষাৰ হাৰ আছিলে মাত্ৰ 12%, আৰু আজি ভাৰতে 77% শিক্ষাৰ হাৰ পাবলৈ আমি সক্ষম হৈছোঁ। এই দীঘলীয়া পৰিক্ৰমাত যি শিক্ষকসকলে, যি শিক্ষাগুৰুসকলে স্কুল, কলেজ, ইউনিভাৰ্চিটিত আমাৰ ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত সহায় কৰিলে, মই তেখেতসকলক এই সময়ত ধন্যবাদ জনাওঁ। ভাৰতৰ চৰকাৰখনৰ ওপৰত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্ৰোহী সংগঠন, সংগ্ৰামী সংগঠন, বিভিন্নজনৰ বিভিন্ন মত আছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অকল তেখেতৰ
আত্মা, তেখেতৰ মন, তেখেতৰ মৰম এইখিনিয়ে যে আমি পাবলৈ সক্ষম হৈছো এইটো নহয়। আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে আদৰ্শ কানেক্টিভিটি আৰু ইলেক্ট্ৰিচিটি, গেছ, ৱাটাৰ সকলো কানেক্টিভিটি আমাৰ মাজত তেখেতে আজি আনিবলৈ সক্ষম হৈছে। সেইকাৰণে মই স্বাধীনতাৰ এই ৭৪তম উদযাপনৰ দ্বাৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভাৰতৰ ঐক্য সংগতি এটা শক্তিশালী ভাৰত নিৰ্মাণত সফল হোৱাৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিছো। বিশেষভাৱে আজাদী কা অমৃত মহোৎসৱ আমি যোৱা বছৰটোত উদযাপন কৰিছো। আজি আমি সকলো উপলব্ধি কৰিছো আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ নামত ভাৰতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী NGO, সামাজিক সংগঠন সকলেও বিভিন্ন প্ৰগ্ৰাম আয়োজন কৰিছে আৰু সেই প্ৰগ্ৰামৰ দ্বাৰা বিভিন্ন ঠিকানত, বিভিন্ন সেক্টৰত, বিভিন্ন ফিল্ডত কি কাম কৰিছে ইয়াৰ এটা বিশ্লেষণ হৈছে, ইয়াৰ এটা উদযাপন হৈছে। ইয়াৰ দ্বাৰা আমি গম পাইছো যে ভাৰতবৰ্ষ কিমানখন আগবাঢ়ি আহিছে আৰু এইখিনি মুহূৰ্তত ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ভাৰত কৰাৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত এটা নাৰা দি পেলাই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা ২৫টা বছৰত ভাৰতবৰ্ষৰ সকলো দিশতে আগবাঢ়ি যোৱাৰ কাৰণে আজি আমাক সকলোকে তেখেতে আহ্বান জনাইছে আৰু সেই আহ্বান ৰাখি আজি ভাৰতৰ গাঁৱে ভূঞে চহৰে নগৰে স্কুল কলেজ ইউনিভাৰ্চিটি IIT পলিটেকনিক সকলো ইনষ্টিটিউটে নতুন নতুন আজি পাঠ্যক্ৰম তেখেতসকলে আৰম্ভ কৰিছে আৰু ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ কাৰণে বহুতখিনি কাম কৰিছে। আজি আমি গৌৰৱান্বিত হৈছো, আজি আনন্দিত হৈছো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ বিভিন্ন সেলিব্ৰেশনত স্পেচিয়েল মুহূৰ্তত অসমৰ আমাৰ জাতীয় সম্পদ, জাতীয় পৰিচয় গামছা আৰু আমাৰ অসমৰে বড়োসকল, খিলঞ্জীয়া বড়োসকলৰ আৰণ্যাই পৰিধান কৰি আমাৰ প্ৰতি যি মৰম আৰু আমাৰ প্ৰতি যি সন্মান জনাইছে ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছো। এই সন্মানৰ কাৰণে, এই মৰমৰ কাৰণে যোৱা দীঘলীয়া সময় আমি সংগ্ৰাম কৰি আহিছো যে ভাৰতবৰ্ষই আমাক মৰম কৰিব লাগে, ভাৰতবৰ্ষই আমাক এই স্বীকৃতি আৰু এই সন্মান দিব লাগে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা এই সন্মান, এই মৰম পাবলৈ পাই আমি খুব আনন্দিত হৈছো। শ্ৰদ্ধা ৰাইজ, আমি দেখিবলৈ পাইছো ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত যোৱা ৪টা দশক ধৰি খুব এটা আনৰেষ্ট হৈ আছিলে, এটা হিংসাৰ পৰিৱেশ বিৰাজ কৰি আছিলে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাল্টিপল যি পিচ এগ্ৰিমেণ্ট কৰিছে বিভিন্ন অঞ্চলত, বিভিন্ন সংগঠনৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ নেতৃত্বত আজি আমি উত্তৰ পূৰ্বাঞ্চলত শান্তি পাবলৈ সক্ষম হৈছো আৰু সেই শান্তিটো আমি চিৰদিনৰ কাৰণে এই শান্তি আমি অটুট ৰাখিব লাগিব। এই সময়ত মই আহ্বান কৰিব বিচাৰো যিখিনি আজিও আমাৰ সশস্ত্ৰ সংগ্ৰামীসকল মূল সুঁতিলৈ অহা নাই, নিজৰ জনগোষ্ঠীৰ স্বাৰ্থত আৰু ভাৰতবৰ্ষ আগুৱাই নিয়াৰ স্বাৰ্থত এই সকলো মূল খুঁটিলৈ আহিব লাগে। আমি হত্যা হিংসাৰে কোনো এটা সৃষ্টি কৰিব নোৱাৰো, সৃষ্টি কৰিব লাগিলে আমি শান্তি আনিব লাগিব। উত্তৰ পূৰ্বাঞ্চলখন অৰ্গেনিক হাব কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আহ্বান জনাইছে। আমি দেখিবলৈ পাইছো শেহতীয়াভাৱে আমাৰ থানাই বছৰनिफ्रायनो सा 9,000 सुबुंनो गोरिब गुन्द्रा सुबुंफोरनो 5,000 रां अनसुंथाइ होनाय, सा 9,200 फरायसाफोरनो गोरिब फरायसाफोरनो रां अनसुंथाइ होनाय, सा 2,900 बेरामि सुबुंफोरनो रां अनसुंथाइ होनाय जों हाबाफारिफोरखौ लादों। बेजों लोगोसे जोंहा गोबां हाबाफारि जोङो लानानै मावगासिनो दं।